হাই গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে আমাৰ ইয়াত মই য'ত কাম কৰোঁ, আমাৰ ইয়াত আজি মাঘ বিহু উদযাপন কৰিব। মানে একচুৱেলি কাইলৈ কি হয়, সকলোখিনি ঘৰা-ঘৰি যোৱা হয়, ইয়াত কোনো থকা নহয়। সেইটো কাৰণে এদিন আগতেই ইয়াত বিহুৰ প্ৰগ্ৰেমটো পাতিছে। আৰু ইয়াত আপোনাৰ যিখিনি মানুহ আছে সেইখিনি অকল অসমীয়া মানুহে নাই, ইয়াত বহুতকেইটা সম্প্ৰদায়ৰ মানুহ আছে, যেনে বেংগলী মানুহ, মাৰোৱাৰী মানুহ। কিন্তু গোটেইখিনিয়ে সকলো উৎসৱে ভালকৈ পালন কৰে, মানে দেৱালীও পাতে, বিহুও পাতে। আজি সেইটো কাৰণে 13 তাৰিখ, আজি কাইলৈতো উৰুকা, কিন্তু আজিয়ে ইয়াত খানা চানা খোৱা হ'ব। আৰু এটা আজি হুঁচৰি টীমো মতা হৈছে, গুৱাহাটীৰে হয় হুঁচৰি টীমটো। আজি হুঁচৰি টীমটো 6:30 বজাত আহি পাবহি। আপোনালোকক মই গোটেইখিনি দেখাম, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু এতিয়া মই ক'ত আছোঁ দেখিছে, এইখন এখন গাৰ্ডেন। এইখনৰ এটা ভিডিঅ' মই আগত বনাইছোঁ, আপোনালোকে পাব মোৰ হেৰিত ইউটিউবত। এইখন গাৰ্ডেনৰ আৰু এটা মই ভিডিঅ' বনাম। এইখন এতিয়া বহুতখিনি ইয়াত পাচলি মানে খেতি কৰিছে, সেইখিনি মই গোটেইখিনি এদিন এটা ভিডিঅ'ত দেখাম। কিন্তু আজিতো দেখাব পৰা নহ'ব, ভিডিঅ'টো বহুত দীঘল হৈ যাব, বেলেগ এটা ভিডিঅ'ত মই দেখাম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গৈছে আৰু বিহু টীমটো আহিলে, দেখিছে মানুহ অলপ চলপ আহিছে আৰু লাহেকৈ বিহুটো ষ্টাৰ্ট হ'ব। আপোনালোকে ভিডিঅ'টো চাই মাইকৰ হেৰি নকৰে, মাইকৰ কথা কোৱা। এতিয়া খানা ৰেডি হৈ গৈছে, দেখিছে এইখিনি সজাই থৈছে ধুনীয়াকৈ। আৰু এইখিনি চালাড, ভাত আছে, পোলাও, দালি। এতিয়া মানুহে লাহে ধীৰে খাইছে আৰু। এইফালে আছে মাংস, তো মটন, চিকেন, এইফালে ডিম, পনীৰ, মিক্স চব্জি। এতিয়া ময়ো খাই লওঁ আৰু, সময়ো হৈছে 9টা বাজিলে। আমাৰতো মাছ মাংস থাকিলে আৰু বেলেগ দালি চালিবোৰ প্ৰয়োজন নাই, সেইকাৰণে অলপ ভাত ল'ম, অলপ চালাড লৈছোঁ আৰু মাংসই ল'ম আৰু। পোলাওটো বৰ এটা খাই ভাল নাপাওঁ, সেইকাৰণে পোলাও নলওঁ মই। মাংসটো অলপ লাগে আৰু সেইকাৰণে মাংসটো অকণমান লোৱা হ'ব। di được ha. এতিয়া মানুহ দেখিছে কোনো নাই, এতিয়া চব ঘৰা ঘৰি গ'ল। এতিয়া ময়ো যাওঁ ৰুমলৈ
আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ